10 বছৰৰ বয়সৰ তলৰ শিশু এগৰাকীক আপুনি জীৱনৰ বাবে প্ৰয়োজনীয় এটা জ্ঞান দিব লাগে। এতিয়া কেনেকৈ সেই শিক্ষাটো আপুনি প্ৰদান কৰিব? এজন ভাল বন্ধু হিচাপে, আদৰ্শবান অভিভাৱক হিচাপে, নে কঠোৰ অনুশাসনৰ মাজেৰে? মনোবিজ্ঞানৰ দৃষ্টিৰে যদি চাবলৈ যায়, সেই সময়ছোৱাত তেওঁলোকে খেলা ধূলা কৰিবলৈ লগ সংগ বিচাৰে হয়, কিন্তু বন্ধুৰ মহত্ব হৃদয়ংগম কৰিব পৰাকৈ তেওঁলোক বিকশিত হোৱা নাই। এজন আদৰ্শবান অভিভাৱক হিচাপে বুজাবলৈ গ'লেও তেওঁলোকে ভালদৰে ডিপলি বিষয়টো গ্ৰহণ কৰিব নোৱাৰিব, কাৰণ সেই বয়সত আদৰ্শ আৰু মূল্যবোধৰ গণ্ডিৰ পৰা তেওঁলোকৰ মানসিকতা সম্পূৰ্ণৰূপে মুক্ত অৱস্থাত থাকে। অন্যহাতেদি কঠোৰ অনুশাসনৰ মাজেৰে যদি বুজাবলৈ যায়, অস্বাভাৱিক আচৰণ বা বিদ্ৰোহ কৰাৰ সম্ভাৱনা বেছি থাকে, কাৰণ কঠোৰ অনুশাসনৰ দ্বাৰা নিজকে যিকোনো এটা বিষয়ৰ জ্ঞান দিব পৰাকৈ বা ল'ব পৰাকৈ তেওঁলোক যিহেতু পৰিপক্ক হৈ উঠা নাই। গতিকে তেনেস্থলত বেষ্ট ৱেটো কি হয়? সেই বয়সৰ শিশুৰ বাবে স্বাভাৱিকতে কাহিনী হৈছে এটা বৰ প্ৰিয় বিষয়। কাহিনীৰ দ্বাৰা তেওঁলোকে সহজতে বিষয়বস্তু এটা কেটচ কৰিব পাৰে, চৰিত্ৰবোৰৰ মাজেৰে অনুভৱ কৰিব পাৰে ঘটনাৱলীবোৰ। ই তেওঁলোকৰ কল্পনা শক্তিক জগাই তোলে আৰু সহজতে ইম'চনেলি কানেক্ট হ'ব পৰাৰ কাৰণে তেওঁলোকৰ মেমৰিত সেই কাহিনীটো আৰু কাহিনীটোৱে দিয়া শিক্ষা দুয়োটাই মনত ৰোৱাকৈ সঞ্চিত হৈ যায়। গতিকে 10 বছৰ বয়সৰ তলৰ শিশু এটাক কিবা এটা বুজাব হ'লে প্ৰথমে তেওঁলোকৰ লগত কানেকশ্যন এটা বিল্ড কৰক, হাঁহি ধেমালি কৰি। তাৰপিছত কাহিনীৰ আকাৰত আপুনি শিকাব বিচৰা কথাবোৰ কৈ শুনাওক, বা আপুনি কাহিনী ৰূপে ৰিয়েল লাইফৰ এক্সাম্পল দিও বুজাব পাৰে। কথাখিনি কৈ থাকোঁতে তেওঁলোকে যিমানেই প্ৰশ্ন কৰিব, বুজিব যে সিমানেই ডিপলি তেওঁলোক ইনভলভ হৈছে বিষয়টোৰ লগত, আৰু আপুনি বুজাব বা শিকাব বিচৰাটো শিকি উঠিছে তেওঁলোকে।